নমস্কাৰ বন্ধুসকল, আপোনাক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি ব্লগটোৰ ডেষ্টিনেশ্যন হৈছে দেওপানী। আৰু আপোনাক সকলোকে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ, যাতে আপোনালোকৰ গোটেই দিনটো ভালে কুশলে যাওক। আৰু আজি ব্লগটো আপোনালোকে কাটি কাটি নাচাব, সম্পূৰ্ণ চাব। আগৰ ব্লগটো যেনেকৈ চালে, আৰু আগৰ ব্লগটোত আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰা নাই বহুতে কৰি দিব, আৰু এইটোতো কৰিব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো আগলৈ চাই যাওক, যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰিবই। আগুৱাই লৈ যাওঁ ভিডিঅ'টো। বন্ধুসকল, আমি আহি বৰ্তমান পালোহি নামবৰ হাবিৰ মাজত। যিহেতু আপোনালোকক মই আগতে নামবৰ হাবিখন দেখাইছোঁ আগৰ ভিডিঅ' এটাত, আপোনালোকে চাব। নামবৰ হাবিখন বহুত ধুনীয়া হয়। আৰু মোৰ লগৰজনে এতিয়া ভিডিঅ' কৰি আছে, আৰু আমি এতিয়া 4জন হৈ গৈ আছোঁ গ্ৰুপ, আৰু আগত কেইজনমান পাছত কেইজনমান হৈ আহি আছে। আৰু আমি এতিয়া দেওপানী গৈ আছোঁ। আৰু যিহেতু দেওপানী নামবৰ হাবিৰ মাজেদি যাব লাগে দেওপানীলৈ, আৰু দেওপানীলৈ যিহেতু 34 কিলোমিটাৰ আমি এতিয়া গৈ আছোঁ। আহক, ভিডিঅ'টো আপোনালোকে আগলৈ চাই যাওক, কাটি কাটি নাচাব হা, পূৰা ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক। কিবা মজা মই ক্লিপ দি আছোঁ। গৰম পানী আৰু কেইজনমান মেম্বাৰ থাকি আহিছে আগত, সেইটো কাৰণে আমি ৰখি দিছোঁ। বন্ধুসকল, আমি আহি পাই গ'লোহি চিৰঞ্জান, আৰু পূৰা গৰম উঠিছে, ঘামি আছোঁ পূৰা। সেয়া চব বহি আছে এজন মোৰ লগৰ পিছতে। আৰু আমি ইমান ভিডিঅ' বনোৱা নাই, কিয়নো চাইকেলত আহি থাকোঁতে মানে পূৰা ভিডিঅ'টো কঁপিছে, আৰু ৰাস্তাও বেয়া। সেইবাবে আপোনালোকক মই সৰু সৰু চিনেমেটিক শ্বৰ্ট দিছোঁ। আৰু এয়াই, আৰু আগলৈ গৈ আছোঁ অলপ, আৰু দেওপানী যিহেতু, তাৰপিছত আপোনালোকক দেখাই আছোঁ সম্পূৰ্ণ ৰাইড। চাই যাব ভিডিঅ'টো। এয়া চাওক, পূৰা চাইকেল ৰখাই দিছে, আৰু বাইকো আহি আছে। এয়া আমাৰ মেম্বাৰসকল পূৰা ফটো মাৰি আছে, আৰু ভিডিঅ'টো অলপ ৰখি গৈছে, কিয়নো মোবাইলটো অলপ লেগ মাৰিছে, সেইটো কাৰণে। আৰু ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পাইছে নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু আগলৈ দেখাই আছোঁ কেনেকুৱা হৈছে। এয়া আমি দেওপানী এতিয়া ফটো মাৰি আছোঁ, অলপ চাকি তাকি দি লওঁ, তাৰপিছত দেখাই আছোঁ আগলৈ। বন্ধুসকল, আমি এতিয়া দেওপানীৰ পৰা ৰিটাৰ্ণ লৈ আছোঁ আমাৰ ঘৰলৈ। আমাৰ ঘৰৰ পৰা 34, এতিয়া যাওঁতে 34, টোটেল 68 কিলোমিটাৰ হয়। এতিয়া আমি ৰিটাৰ্ণ লৈ আছোঁ দেওপানীৰ পৰা। আপোনালোকক মই দেওপানীখন সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ, যিহেতু লকডাউন, সেইবাবে দেওপানীখন সম্পূৰ্ণ খোলা নাই। আৰু আমাক দুজনমান ৰিপৰ্টাৰে লগ পালে ৰাস্তাতে, আৰু কিয় কাৰণে এই চাইক্লিংটো কৰিছোঁ সুধিছে। আমি সেই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, আৰু আপোনালোকে আগলৈ ভিডিঅ'টো চাই যাওক।
চ' বন্ধুসকল সেইদিনা মই ভিডিঅ'টো এণ্ডিং কৰিব নোৱাৰিলোঁ কিয়নো পূৰা ভাগৰ লাগিছিলে সেইটো কাৰণে এণ্ডিং নকৰিলোঁ আজি এণ্ডিং কৰি দিওঁ ভিডিঅ'টো আৰু আপোনালোকক মাজতে মই বহুত শ্বৰ্টো নেদেখালোঁ ৰিপৰ্টাৰ কিছুমানৰ লগত মানে কথা পতা তাৰপিছত মানে মাজতে মানে 3জনমান ভাল চাইকেল চলোৱা ব্যক্তি আমিতো ইমান চাইকেল চলাব নাজানো না ইমান পূৰা গাৰ্ড চাৰ্ট লগাই ন তেওঁলোকে পূৰা গাৰ্ড চাৰ্ট লগাই আহিছিলে তেওঁলোকক ফটো দিছোঁ আপোনালোকে চাই ল'ব আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম বাই